বিৰিবাৰী বুলি কয় আমাৰ কচিতে। কেনেকৈ প্ৰথমতে কি কৈছে খেৰখিনি আছে নেকি? খেৰখিনি এনে য'ত ভাঙি ল'লোঁ, ধুনীয়াকৈ ডিচিপ্লিনকৈ ল'লোঁ আৰু লৈ এনেকৈ মাৰিডালত লগাই দিলোঁ। এনেকৈ পকাই পকাই যাই থাকিব লাগে আৰু। আমি এনেকৈ সান্দহ খুন্দিছিলোঁ, আখৈ ভাজিছিলোঁ। এনেকৈ আজিকালি নোহোৱা হ'ল, বানপানী পৰা নোহোৱা হ'ল। সেইকাৰণে এইবিলাক নহয়, ভেকচন বুলি পেলাই এইবিলাক বনাই আছোঁ আৰু। এইটো কি কৰা যায় এইটো? এইটো পিঠাগুড়ি খুন্দিলে অকলে ঢেঁকী দিলে তাৰমানে চাউল খুন্দি ধান বানিলে বান্ধি লওঁ। এইটো পিঠাগুড়ি বৰাই দিব পাৰি আৰু এইটো পাৰত নপৰে ঢেঁকী দিলোঁ। দেখাত কিন্তু ধুনীয়া লগা হৈছে। এইটো গাঁঠি দিলোঁ, টঙাল বুলি কয় এইটো। টঙালৰ গাঁঠি দিলোঁ। খেৰেৰে গাঁঠিটো দিছে আৰু? খেৰেৰে গাঁঠি দিলোঁ, টঙাল নাই কাৰণে। গাঁঠিটো ভালকৈ দিওঁ, নহ'লে খুলি যাব। ছোৱালীজনী ভেকচন দিব তাৰমানে, সেইটো কাৰণতে এই বস্তুটো বনাই আছোঁ, পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে। আজি ভেকচন আছে? আজি ভেকচন আছে। ইয়াত কি আছে? ইয়াত মানে গোটেইখিনি যোগাৰ আছে নেকি? ভেকচনৰ যোগাৰখিনি আছে ন? ভেকচনৰ যোগাৰটো আছে ইয়াতে। কুলা আছে, চৰিয়া আছে, পিঠাগুড়ি আছে, পিঠাগুড়ি আছে ন? ইয়াত পিঠাগুড়ি আছে, ইয়াত আটা আছে, এইটো বৰা চাউল আছে। ঢেঁকীটো পাতা নাই নহয়। ঢেঁকীটো মানে পাতিব লাগিব তাতে? ঢেঁকীটো পাতিব লাগিব। এই বৰা চাউলে ভেকচনত খুন্দিব লাগিব আৰু এইটো ঢেঁকী আছে সুন্দৰকৈ? তাতে হেৰি কৰি লৈ